নমস্কাৰ মই মনোৰঞ্জনে এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি উপস্থিত আছোঁ মৰাণ নগৰৰ বাঘহাজৰীয়া পথত আৰু মোৰ লগত এজন দাদা উপস্থিত আছে। তেখেত মোৰ খুবেই আপোন আৰু বহুদিনীয়া তেখেতৰ লগত মোৰ চাহ চিনাকি আছে। তেখেতৰ পৰা দুই এষাৰ কথা আজি জানিবলৈ চেষ্টা কৰিম আৰু মই ইতিমধ্যে আহি তেখেতৰ ব্যৱসায়িক প্ৰতিষ্ঠানত তেখেতৰ বাঘহাজৰীয়া পথত থকা তেখেতৰ ব্যৱসায়িক প্ৰতিষ্ঠানত আহি উপস্থিত হৈছোঁহি আৰু তেখেত হৈছে এজন জ্যেষ্ঠ সাংবাদিক আৰু মৰাণ অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেখেত জড়িত এজন সচেতন ব্যক্তি। দাদা আপোনাক নমস্কাৰ জনাইছোঁ। নমস্কাৰ। আৰু তেখেতৰ নামটো হৈছে তলুক চেতিয়া আৰু তেখেতক সকলো মানুহে তেখেতক চিনি পায় আৰু আজি মই সেয়েহে চিন্তা কৰিলোঁ তেখেতৰ পৰা খুব চমুকে দুই এটা কথা জানিবলৈ চেষ্টা কৰিম। দাদা ঘৰৰ বিষয়ে অকণমান কওকচোন। ঘৰত আপোনাৰ কোন কেনেকৈ আছে? ঘৰত মোৰ মা আছে, দেউতা নাই, ভাইটি আছে, ভাই বোৱাৰী আছে, পত্নী আছে আৰু মোৰ দুজনী ছোৱালী। হয়, ছোৱালী দুজনী এতিয়া এজনী এতিয়া MSc কমপ্লিট কৰিলে হয় আৰু এজনী ক্লাছ 12। আপুনি এজন জ্যেষ্ঠ সাংবাদিক। হয়, খুব দীৰ্ঘদিনৰ পৰা আপুনি সংবাদ জগতখনৰ লগত জড়িত এজন ব্যক্তি। হয়। আপোনাৰ তেতিয়াৰ দিনৰ সংবাদ ক্ষেত্ৰখন আৰু এতিয়া বৰ্তমানৰ সংবাদ ক্ষেত্ৰখনৰ মাজত পাৰ্থক্য আপুনি কি দেখিছে? পাৰ্থক্য বহুতেই দেখিছোঁ। হয়, পাৰ্থক্যৰ তুলনা কৰিবলৈ গ'লে এখন দীঘলীয়া তালিকা হ'ব। তথাপিও জগতখনৰ লগত যথেষ্ট আমি কাম কৰা সেই দিন আৰম্ভ কৰাৰ দিন আজিৰ দিনৰ মাজত এক প্ৰকাৰ ক'ব গ'লে আকাশ পাতাল পাৰ্থক্য। এতিয়া পাৰ্থক্যৰ দিশটো চাব গ'লে আপুনি যদি তাৰ এটা পৰ্যালোচনা কৰা যায়, তাৰ নেতিবাচক পাৰ্থক্য আছে হয় আৰু ইতিবাচক পাৰ্থক্য আছে। হয়, এতিয়া বিভিন্ন ক্ষেত্ৰত আপুনি এভৰি এংগুলত মানে পাৰ্থক্যটো আমাৰ চকুত পৰে এতিয়া। হয়। আৰু দাদা এটা কথা আৰু আপোনাৰ পৰা মই জানিবলৈ বিচাৰিম যে ধৰক এতিয়া যিবিলাক আপোনাৰ সামাজিক মাধ্যমত ধৰক আমাৰ শ্ৰোতাসকলে নিউজ জুৰিসকলে চায় আৰু তেখেতসকলে ধৰক এতিয়া সকলো স্তৰৰ মানুহে মানে সমালোচনা কৰিবলৈ দেখা পোৱা গৈছে, দেখা যায় যিটো অতীততে নাছিলে। আৰু এই ক্ষেত্ৰত আপোনাৰ মতামত কি? এতিয়াৰ সমালোচনা আৰু তেতিয়াৰ সমালোচনাৰ মাজতো এটা আপুনি যদি পাৰ্থক্য যদি মোক সোধে, তাতো আপুনি দেখিব বহু ধৰণৰ পাৰ্থক্য থাকে। হয়, এতিয়া গোটেই বিশ্ব এতিয়া ডিজিটেল যুগ, এতিয়া এটা যুগ এটা আৰম্ভ হ'ল, এইটো কোৱা হয়। আমি যুগবিলাক আমি এৰি অহা যিবিলাক আমি সময় ঠিক কৰিছিলোঁ, আমি বিভিন্ন যুগ হিচাপে আমি তাক নিৰ্ধাৰণ কৰা হৈছিলে। এতিয়াৰ যুগটোক আপুনি একে আষাৰে ক'বলৈ গ'লে ডিজিটেল যুগ। গোটেই প্ৰতিটো মাধ্যমেই এতিয়া চব কথা ছফ্টৱেৰ মতে চলে, চব কথা উন্নত টেকনিকেল কথা বতৰাৰ মতে চলে। সমাজখন আৰু এতিয়া ডিজিটেলে পৰিচালনা কৰে বুলি ক'লে আমি এক কথাত মানি ল'ব লাগিব। এতিয়া স্বাভাৱিকতে ইয়াৰ প্ৰভাৱ সংবাদ মাধ্যমত পৰিছে। বহু ক্ষেত্ৰত আমাৰ লাভো হৈছে আৰু বহু ক্ষেত্ৰত আমাৰ অসুবিধা আছে। অসুবিধা মানে কি, লাভ মানে কি, এতিয়া চাব গ'লে আমি হাতৰ মুঠিতেই পৃথিৱীখন পাওঁ। এটা সময় আছিলে বাতৰি কাকত যেতিয়া ওলাই অসমত, আমি দুদিনৰ কাৰণে অপেক্ষা কৰিব লাগে, 3 দিনৰ কাৰণে অপেক্ষা কৰিব লাগে। লাহে লাহে সেই সময়বিলাক ওচৰ চাপি আহিলে। এটা সময়ত গুৱাহাটীৰ পৰা, মই বাকী কথালৈ নাযাওঁ, আমাৰ ৰাজ্যখনৰ কথাই কৈছোঁ, গুৱাহাটীৰ পৰা সাপ্তাহিক বাতৰি কাকত এখন মোৰ মৰাণলৈ আহি পাওঁতে এসপ্তাহ লাগে। এসপ্তাহৰ বাতৰি কাকতখন এসপ্তাহৰ পাছত, অৰ্থাৎ ওলোৱাৰ 15 দিনৰ পাছত আপুনি পঢ়িবলৈ পায়। লাহেকৈ যেতিয়া দৈনিকবোৰ ওলালে, দৈনিকবোৰ সেই 2-3 দিনৰ মূৰত আহি ওলাহি, লাহে লাহে পিছদিনা ওলাহি, লাহে লাহে আবেলিলৈ আহি ওলাহি, লাহে লাহে দুপৰীয়া হ'ল, তাৰ পৰা আপুনি পুৱাই এতিয়া বাতৰি কাকত পোৱা হ'ল। দেখা যায় এতিয়া বাতৰি কাকততকৈ বাতৰি কাকত ওলোৱাৰ আগেই আজিকালি প্ৰত্যেকে ডিজিটেল পেজ হিচাপে ঠিক কৰিছে, প্ৰিণ্ট মিডিয়াই কৰিছে, ইলেক্ট্ৰনিক মিডিয়াই কৰিছে। তাতে সম্প্ৰচাৰ হোৱাৰ আগেহে আমাৰ হাতত আহি পৰে। অৰ্থাৎ আপুনি নিশাই আপুনি ধৰক নিশা 12 বজাৰ পাছতে আমি প্ৰায় বাতৰি কাকতখন আমি পাই যাওঁ। পৰিৱৰ্তন মানে ভাবিব নোৱাৰে এটা পৰিৱৰ্তন। এই পৰিৱৰ্তনটো আমি এটা কথা যদি আমি ইয়াৰো এটা যদি আমি এনালিচিছ কৰোঁ, দেখিব যে নেতিবাচক কথা বতৰাই আৰু বহুত আমাক আমনি কৰি আছে। প্ৰায় সেই কথাবোৰে হাইলাইট হৈ থাকে। আৰু এতিয়া জাৰ্নেলিজিমটো হৈছে এতিয়া আপোনাৰ চিটিজেন জাৰ্নেলিজিম যিটো কয়, চিটিজেন জাৰ্নেলিজিমটো প্ৰতিজন ব্যক্তিয়ে এই মুহূৰ্তত সাংবাদিক। কাৰণ কেলৈ, তেওঁলোকে ধৰক ফেচবুক আছে, টুইটাৰ আছে, বিভিন্ন ধৰণৰ যিবিলাক চেনেল আছে, এই চেনেলবিলাকত প্ৰতিদিনে তেওঁলোকে আপডেট দি থাকে প্ৰতিটো মুহূৰ্তত। গতিকে এই যে আনকাট যিবিলাক আপোনাৰ মেছেজ দি থাকে, সমাজলৈ যিবোৰ বাৰ্তা প্ৰেৰণ কৰে, এই আনকাট বাৰ্তাই আমাক অসুবিধাৰ সৃষ্টি কৰিছে। গতিকে যিবোৰ সাধাৰণতে বাতৰি কাকত বা সংবাদ মাধ্যমৰ মাজেদি, এজন সম্পাদকৰ মাজেদি যেতিয়া এটা বাতৰি সমাজলৈ আহে, সেইটো ধৰক এটা চুচিৰ মাজেই
তাক এটা পৰিশীলিত ৰূপত এটা আমাৰ মানসিক খাদ্য হিচাপে সম্পাদকসকলে আমাৰ মাজলৈ পঠিয়াই দিয়ে। সেইটো এটা ঠিক কথা, কাৰণ কিছুমান বাৰ্তা সমাজে জনাৰ প্ৰয়োজন নাই। এতিয়া শিশুসকলে জনাৰ প্ৰয়োজন নাই, বহুত ক্ষতি আছে কিছুমান কথা জানিলে। জ্যেষ্ঠসকলৰ কাৰণে একো নাই, নতুন প্ৰজন্মৰ কাৰণে, শিশুসকলৰ কাৰণে এই বাৰ্তাবিলাকে আমাক এটা আমাৰ নেতিবাচক ধাৰণা এটা জন্ম দিয়ে। সম্পাদকসকলে তাৰ চালি জাৰি চাই কোনটো দিব লাগে কোনটো দিব নালাগে তেওঁলোকে ঠিক ঠাক কৰে। এতিয়া সেই কথাবোৰ নাইকিয়া হ'ল আৰু এতিয়া সকলো কথা ভালে বেয়া আমি সদায় গোগ্ৰাসে গিলি আছোঁ। তাৰ ফলত সমাজখনত কি অসুবিধাৰ সৃষ্টি হৈছে আমি সকলোৱে দেখিছোঁ। আপুনি আৰু দাদা শেষত আপোনাৰ পৰা জানিব বিচাৰি, এই নতুন প্ৰজন্মৰ যিসকল সাংবাদিক আহিছে তেখেতসকলৰ আপুনি উদ্দেশ্যে কি ক'ব? তেখেতসকলৰ উদ্দেশ্যে কিনো ক'ম আৰু এতিয়া ক'বলৈ ভাষাই নাই। অৱশ্যে এইসকলৰ মাজতে বহু সাংবাদিক আছে, উদীয়মান সাংবাদিক আছে, তেওঁলোকে আমাক আশাৰ ৰেঙনি দেখুৱাইছে। আমি যিবিলাক ভাবিব নোৱাৰা চিন্তা, ভাবিব নোৱাৰা যিবিলাক কাম তেওঁলোকে আমাক কৰি দেখুৱাইছে। বহু সূক্ষ্ম সূক্ষ্ম কথা সমাজ এখনৰ তুলি দাঙি ধৰিছে। তেওঁলোকক প্ৰতি মই সন্মান জনাইছোঁ, আমাৰ সন্মান থাকিবই। আৰু তেওঁলোকক আমি জ্যেষ্ঠসকলে সকলোৱে আশীৰ্বাদ কৰে তেওঁলোক ভাল হওক, কাৰণ তেওঁলোক আমাৰ নতুন প্ৰজন্ম আৰু তেওঁলোকৰ আমাৰ প্ৰয়োজন আছে। কিন্তু তাৰ তুলনাত আন একাংশই কিন্তু আমাৰ সমাজখনক এটা ধুমুহাৰ সৃষ্টি কৰিছে। সেইটোৱে অলপ আমাৰ মনতৰ দুখ সেয়া অলপ দোলা দি যায়, বহু আমাৰ বেদনা গধুৰ কৰি তোলে। বহু নেতিবাচক কথা বতৰাই মানে সমাজখন বিষবাস্পৰ পৰা এটা পৰিণত কৰা আমি দেখিছোঁ। আপুনি জানেই যে পৰ্টেল ওলাইছে এতিয়া, পৰ্টেলবিলাক এটা লৈ নাম কৰি ৰেজিষ্টাৰ্ট কৰি কোনোবা কাৰোবাৰ ৰেজিষ্ট্ৰেশ্যন আছে কাৰোবাৰ ৰেজিষ্ট্ৰেশ্যন নাই, সেইধৰণে এটা ব্ৰেণ্ড লৈ নাম লৈ তেওঁলোকে সমাজলৈ ওলাই আহিছে আৰু যি মন যায় তাকে কৰি আছে। গতিকে এতিয়া ভাল সাংবাদিকসকল তল পৰি গৈছে আৰু তেওঁলোক আহি ওপৰলৈ আগবাঢ়ি আহিছে। গতিকে সমাজেও কোনজন ভাল কোনজন বেয়া, কোনজন মিছা কোনজন সঁচা, কোনটো সত্য কোনটো অসত্য, এটা আমাৰ সমাজত এটা বিভ্ৰান্তৰ সৃষ্টি হৈছে। এই বিভ্ৰান্তি আঁতৰাবৰ কাৰণে আমাৰ এটা সকলোৰে এটা প্ৰতি মোৰ বন্ধুসকলৰ প্ৰতি ভাতৃসকলৰ প্ৰতি আহ্বান, আপোনালোকে অলপ ইতিবাচক কথা বতৰা আৰু গোটেই কথাখিনি শিকি লওক। কোনখিনি আমাৰ কাৰণে প্ৰয়োজন, কোনখিনি গ্ৰহণীয় নহয়, তাৰ এটা পৰ্যালোচনা কৰি নিজে এটা পৰ্যালোচনা কৰি কোনখিনি দিব লাগে কোনখিনি দিব নালাগে এই কথাটো ঠিক ঠাক কৰিবৰ কাৰণে কিছু কথা ষ্টাডি কৰিব লাগিব। অসমৰ সংবাদ মাধ্যমৰ এটা কথা জানিব লাগিব, ভাৰতীয় সংবাদ মাধ্যমৰ কথা জানিব লাগিব, পৃথিৱীৰ সংবাদ মাধ্যমৰ কথাও জানিব লাগিব। এই দিশটো অধ্যয়ন নকৰাকৈ যদি হাতত এটা মোবাইল লৈ বা হাতত এটা কেমেৰা লৈ যদি আগবাঢ়ি আহে, ই সমাজৰ কাৰণে শুভচিন্ত নহ'ব। মই বন্ধুসকলৰ প্ৰতি এতিয়া আহ্বান। দাদা ধন্যবাদ। আপুনি ইমান ব্যস্ততাৰ মাজতো আমাক এইখিনি সময় দিয়াৰ বাবে পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ দাদা। হয়, এয়ে আছিল তলুক চেতিয়া, আৰু তেখেতে যিখিনি কথা ক'লে মই আশা কৰিছোঁ আমাৰ দৰ্শকসকলো উপকৃত হ'ব। আৰু নতুন প্ৰজন্মৰ যিসকল সাংবাদিক আহিছে আৰু এই ভিডিঅ'টোৰ পৰা তেখেতলোকে দুই এষাৰ কথা জানিব পাৰিব। আৰু ইমানখিনিয়ে কথা, আৰু আপোনালোকে ভিডিঅ'টো উপভোগ কৰাৰ কাৰণে ইমানখিনি সময় দিয়াৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু যদি ভাল পায় ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।